বঙাইগাঁৱৰ নাম্বাৰপাৰাত বানাকান্তৰ ক্ষোভৰ বলি বিধায়ক আব্দুল হাই নাগৰিক। উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক নাগৰিকে বানপীড়িতৰ খবৰ নোলোৱাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ বানাকান্তই। বানপানীত ককবকাই থকা নিজ সমষ্টিবাসীৰ প্ৰতি পিঠি দিয়া বিধায়ক আব্দুল হাই নাগৰিকে আজি বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ সৈতে হঠাতে বান পৰিদৰ্শনৰ বাবে উপস্থিত হয়। বিভিন্ন স্থান পৰিদৰ্শন কৰি নাম্বাৰপাৰা মানাহ নৈ দলঙৰ কাষত উপস্থিত হোৱাৰ সময়তে বিধায়ক নাগৰিকক প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে একাংশ বানাকান্ত। পূৰ্বৰ পৰা বানাকান্তৰ খা খবৰ নোলোৱা নাগৰিকৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে একাংশ লোকে। ক্ষুব্ধ বানাকান্তই বিধায়কজনৰ বিৰুদ্ধে শ্লোগান দি ক্ষান্ত নাথাকি হতাহতিত লিপ্ত হয়। সাংসদ খালেকৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি এনে বানাকান্তই পিছত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সাংসদ বিধায়কসহ দলটোক পঠিয়াই দিবলৈ সক্ষম হয়। সমষ্টিৰ সাংসদৰ সন্মুখত জপিয়া নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম লগতে ৰফিজ উদ্দিন 5 বছৰ একেবাৰে হোৱা নাই নাগৰিক লগতে বিধানসভাত এষাৰ কথাও বিধানসভাত এটা প্ৰশ্ন পৰ্যন্ত বিধানসভাৰ মজিয়াত ৰাইজৰ হকে বা উন্নয়নৰ হকে এবাৰো নোকোৱাত ৰাইজে তেখেতৰ প্ৰতি ক্ষোভ উজাৰিছিল আৰু সাংসদগৰাকী একদম খুব ধীৰ স্থিৰে মনোযোগেৰে শুনি আছিল। যেতিয়া চালে যে মনোযোগেৰে শুনি আছে সেই সময়ত এই খাইৰুল ইছলামৰ ধৰণে গুণ্ডাসকলৰ মানে মনত বিৰাট মানে লাগিল যে এতিয়া আৰু মানে কিজানি টিকেট নাপাব তাৰ মানে লুবিখিনি চালে যে টিকেট নাপাব সাধাৰণ ৰাইজৰ ওপৰত জঁপিয়াই পৰিলে আৰু মানে মাৰধৰ কৰাৰ মানে এটেম্প কৰিলে মানে হেঁচা হেঁচি ঢাকা ঢাকি এনেকৈ লগাই দিলে আৰু কুকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কি কলিতা শিৱপ্ৰসাদ কলিতা ডাঙৰীয়া নাথাকিলেতো পৰিস্থিতি অতি ভয়ানক হ'লহেঁতেন আমি ধাৰণা কৰিছোঁ আৰু প্ৰশাসনে আমি ধন্যবাদ অনতিপলমে এইসকল ব্যক্তিৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে ৰাইজেতো এইবাৰ মানে প্ৰৱেশ নিশ্চিত কৰাটো খাটাং বিধায়ক যিজন বিধায়ক আছিল তেওঁ উন্নয়নেই কৰা নাই তেওঁ ৰাইজৰ কোনো ধৰণৰ মানে কাষ চপা নাই সেইজন বিধায়কক এইবাৰ যদি মানে হাইকমাণ্ডে তেখেতক যদি আকৌ টিকেট দিয়ে তেন্তে ৰাইজে বাধ্যতামূলকভাৱে তেখেতক মানে সমষ্টিৰ পৰা বহু খেদা দিব এইটো খাটাং।